खुलुमबाय बड'लेण्ड बुब्लि स्टुडिय'आव दं आं राकेश रामसियारि बड'लेण्ड बुब्लि नायबाय थानायनि थाखाय नोंथांमोनखौ गिबियावनो साबायखर दिनै बिटिसिनि हाग्रा बिफाननि मावफुं सोद्रोमा मानगोनां रनजित बसुमतारिया कुसुगाव हालामाव नुजाथि हैनानै खौरांगिरिनि सिगाङाव कुसुगावनि बाना ओनसोलखौ थाबैनो वाइल्ड लाइफ सेंक्सुरि खालामगोन होननानै बिथाङा फोरमायदों। लोगोसेनो आसाम सोरखारनिफ्राय मोननैसो गनायथि मोनोब्लानो बे हाबाफारिया थाबैनो जागोन होननानै बिथाङा फोरमायदों। थांनाय 17 बोसोराव बिटिआर हालामनिफ्राय गोबां अन्थाइ बाला दंफां दानफायनानै आसाम फारसे लांनायखौ बिथाङा थारैनो दुखु मोननायखौ फोरमायदों। बिथाङा खौरां बिजोंनि गेजेरजों मा फोरमायदं जों मिथिना लानोसै। আমাক কুসুগাঁও বন অঞ্চলটো वाइल्ड लाइफ सेंक्सुरि হ'বলৈ গৈ আছে। গভৰ্ণমেণ্ট আসামে নটিফিকেশ্যন দিবলৈ মাত্ৰ বাকী আছে। ফাইনেল নটিফিকেশ্যন সেইটো দিয়াৰ পাছতে আমাৰ এইটো অঞ্চলটো বন অঞ্চলটো वाइल्ड लाइफ सेंक्सुरि হৈ যাবলৈ গৈ আছে। এইটোতো 4 নম্বৰ হ'ব আমাৰ বিটিআৰৰ। গতিকে খুব মানে ভাল হ'ব এইটো হ'লে মানে কিয়নো আমাৰ ইয়াৰ ৰাইজে জীয়াই থকাৰ ৰাস্তা বিচাৰি পেলাই বহুত মই সকলোকে ক'ব বিচৰা নাই বহুত মানে বনাঞ্চল ধ্বংস কৰি জীয়াই থকা ৰাস্তাটো হেৰি কৰিবলৈ গৈ আছে। কিন্তু আমাৰ এটা টেনশ্যন হৈছে যিবিলাক মানুহ ইয়াত ইনভলভ আছে স্মাগলাৰ হিচাপে ইয়াতো একচুৱেলি আমাৰ দুখীয়া ব্যক্তিসকলক ব্যৱহাৰ কৰি আহিছে যোৱা 17 বছৰে যিসকলে ৰাজত্ব কৰিছিল বিটিচিত। তেওঁলোকে বন ধ্বংস কৰি আমাৰ পৰেশ্বৰ যিমানখিনি সম্পত্তি আছে এই সম্পত্তি ধ্বংস কৰি পেলাই তেওঁলোকে কি কয় ৰাজত্ব কৰি আহিছিল। আপুনি এটা কথা চিন্তা কৰক অসমত য'ত নেকি কুঁৱাৰী বন্ধ প্ৰেছাৰ বন্ধ অসমত য'ত নেকি গছ এটা নাকাটে মানে ঘৰ বনাবলৈও কিন্তু আমাৰ বিটিচি চৰকাৰে যোৱা 17 বছৰে অসমৰ আমাৰ বিটিআৰৰ বালি পাথৰ পানী হাৱা গছ গছনি যিমানখিনি আছে ইমানখিনি কাটি মানে শেষ কৰি পেলাই অসম মানে গঢ়াত তেওঁলোকে হেৰি কৰিছে। মই অসম গঢ়াটোৰ কাৰণে মই হেৰি কৰিবলৈ যোৱা নাই কিন্তু অসমৰ বিল্ডিং বনাবলৈ কেৱল মাত্ৰ বিটিচি বা বিটিআৰৰ বালি পাথৰ কাঠৰ প্ৰয়োজন কিয় আমাক ধ্বংস কৰিছে সেইটো আমাৰ প্ৰশ্ন আহিছে। গতিকে মই যিমান পাৰিছোঁ চেষ্টা কৰি আছোঁ। মোৰ বিশ্বাস এটা হৈছে 60-70% মিনিমাইজ হৈছে কণ্ট্ৰল হৈছে। কিয়নো আপুনি চিন্তা কৰক যদি আমাৰ আৰু লিগেলি যদি নলে হয় আমাৰ ক'বলগীয়া একো নাই লিগেল আছে ঠিক আছে। আমাৰ অসম চৰকাৰে বিটিআৰত কুঁৱাৰীৰ হেৰিটো দিছে কুঁৱাৰী খুলিবলৈ দিছে বা প্ৰেছাৰ খুলিবলৈ দিছে বা বালি পাথৰ লৈ পেলাই অসমৰ বিভিন্ন ঠাইত যেনিবা বিল্ডিং বনাবলৈ দিছে সেইটো আমাৰ ডাঙৰ কথা নাই। কিন্তু লিগেলি নহয় ইলিগেলি থাউজেণ্ড CM অসমত লৈ গৈ পেলাই আমাৰ যোৱা 17 বছৰে যিবিলাক মানে ধনী পৰ্যায়ৰ মানুহ আছে তেওঁলোকে কিন্তু ধনী হৈ গৈছে কিন্তু আমাৰ দুখীয়া মানুহ এসাঁজ ভাতৰ কাৰণে আজিও মৰি আছে। স্যার দেখা গৈছে যে বিটিসি সরকার আহার পিছতে ইলেকশন লাগিল MCC লাগিল তার পিছতো স্যার কিন্তু লিফটিং অর্ডার বা অ্যালটমেন্ট বা অপশনটো কম হওয়া নাই আর কোনোবা ব্যক্তি বিশেষে কিন্তু পাই আছে নাই লিফটিং অর্ডার হওয়া নাই ইতিমধ্যে আমি হওয়া নাই মানে কথাটো এনেকুৱা হৈছে সেই পুৰণি লিফটিং অৰ্ডাৰটোৱে লৈ পেলাই তেওঁলোকে 2 নম্বৰী কৰিছে। আমাৰ বিটিআৰৰ হেৰিৰ সময়ত লিফটিং অৰ্ডাৰ হোৱা নাই। যিমানখিনি কাৰ্ড আছে সেইখিনি আমাৰ PMAYৰ কিবা অফিচিয়েল ঘৰ কিবা কিবি বনাবৰ কাৰণে আমি ষ্টক কৰি ৰাখিছিলোঁ। তাকো মই একচুৱেলি আপোনালোকৰ সন্মুখত কেনেকৈ ক'ম মোৰ মানে কেতিয়াবা দুখ লাগে। আমাৰ BTC প্ৰশাসনৰো কিবা এটা প্ৰশাসন ক'লে মই গভৰ্ণমেণ্টৰ কথা কোৱা নাই দেই পুলিচ প্ৰশাসনত ক'ৰবাত কিবা এটা সুৰুঙা আছে নেকি সেইটো সন্দেহ হৈছে। আৰু মোৰ হাতত বহুত প্ৰমাণো আছে সেইটো আমি অলৰেডি আমি কামটো কৰিব পৰা নাছিলোঁ ষ্টেবল হোৱা নাছিল আমাৰ চৰকাৰটো কিয়নো এতিয়া ষ্টেবল হ'ল সকলোৰ ওপৰত আমি একশ্যন ল'ম কাকো বাদ নিদিম। বিগত কেইদিনমানৰ পৰা কুসুগাঁও যি ৰেঞ্জ অফিচ আছে চেণ্ট্ৰেল তাৰ পৰা কাঠ লিফটিং হৈ আছে অকশ্যন হৈ আছে আমি তাতে গৈছিলোঁ তেওঁলোকে কৈছে যে আপোনাৰ পৰা পত্ৰ আছে নাই কাঠৰ দলং বনাব সেই দলঙৰ কাৰণে তেওঁলোকে কাঠ লৈছে এনেকুৱা ধৰণৰ আপোনালোকে কোনো পত্ৰ দিছে নেকি যে মানুহক দিব লাগে? চাওক এটা কথা মই এনেকুৱা ষ্ট্ৰিক কৰিছে যি ষ্ট্ৰিক কৰাৰ কাৰণে আজি বন ধ্বংসটো বন্ধ হ'বলৈ গৈ আছে। আৰু মই এজন ৰঞ্জিত বসুমতাৰী ফৰেষ্টৰ EM হৈ পেলাই আৰু লিফটিঙৰ কাৰণে কিবা ছিগনেচাৰ দি পেলাই তেওঁলোকক অধিকাৰটো দিম নেকি? এটা কথা আপুনি চিন্তা কৰক মই আপোনালোকক এবাৰ কৈছোঁ অলৰেডি আপুনি যদি চালান কাটিছে এটা
সেই চালানেৰে সিহঁতে কিন্তু একদিনটো 10 ট্ৰিপ 12 ট্ৰিপ কাৰোবাৰ লগত লগ লাগি পেলাই কাম কৰি আছে। আপোনালোকৰো প্ৰমাণ আছে এইটো, কিন্তু ক'বলৈ ভয় লাগিছিলে আমাৰ বিটিয়াৰ বাসীয়ে এই সময়ত। এতিয়া ভয় ক'ব নালাগে, ভয় কৰিব নালাগে। আপোনালোকক এনেকুৱা ফ্ৰী হেণ্ড দিছোঁ আমাৰ সাংবাদিক বন্ধুসকলক, আপোনালোকে ভালটো ভাল বুলি ক'ব, বেয়াটো বেয়া বুলি ক'ব। আমি যদি ভুল কৰিছোঁ আমাৰ ওপৰতো বেয়া ক'ব, কিন্তু মোৰ দেখাত বন ধ্বংসৰ ক্ষেত্ৰত আমাৰ হাত নাই। এই পুৰণি যিমানখিনি লিফটিং আছে সেই লিফটিঙৰ নামটোকে তেওঁলোকে লৈ পেলাই এতিয়া কাম কৰিবলৈ বিচাৰি আছে। আজিও 2 ট্ৰাক গাড়ী লোড হৈ আছে, এই বিষয়ে আপুনি অৱগত আছে? সেইটো মই অৱগত নহয়। যদি হৈছে আপোনালোকে ধৰক, আপোনালোকে ডাইৰেক্ট ধৰক কোনে কৰিছে। কিন্তু এটা অফিচ বনাবৰ কাৰণে অলৰেডি আমি এজ পাৰ দ্য ইষ্টিমেট, ইঞ্জিনিয়াৰ ইষ্টিমেট আমি কাটটো দিছোঁ, সেইটো অফিচৰ কাৰণে অফিচিয়েলি দিয়া। সেইটোৰ কাৰণে যদি হৈছে মই নাজানো, কিন্তু বেলেগ আমাৰ ইয়াৰ পৰা কোনো কাকো অধিকাৰ দিয়া নাই কাঠ লিফটিং কৰাৰ কাৰণে। কিন্তু স্যাৰ আপোনাৰ নামেই কয়, যদি আমি যাওঁ এইটোৱেটো আচল কথাটো। মোৰ নাম লৈ পেলাই গছ কাটি আছে, মোৰ নাম লৈ পেলাই ৰাতি ৰাতি চুৰ হৈ আছে। আমি ধৰিব লাগে এতিয়া। স্যার আপনার নাম লোৱাজন কিন্তু যিজন পাই তেখেতক নহয় কিন্তু স্যার ফৰেষ্ট ডিপাৰ্টমেণ্ট DFO বা ৰেঞ্জাৰবিলাকে কয় যে ওপৰৰ পৰা চিঠি আহিছে, আমি দিব। ওপৰৰ পৰা যদি চিঠি আহিছে আপোনালোকে চিঠিখন লৈ লওক, ঠিক আছে? চিঠিখন লৈ লওক। এনেকুৱা কৈছে দুই একবাৰ আমি ডাইৰেক্ট চিঠিখন দেখুৱাবলৈ দিয়ক কোন ওপৰৰ হয়। আমি যদি বাতৰি পৰিৱেশন কৰি এই বিষয়ে আপোনালোকে একশ্যন ল'ব না? 100% মই আপোনালোকক কথা দিছোঁ। মই কৈছোঁ আপোনালোকক ফ্ৰী হেণ্ড দিছোঁ, কাৰোবাৰ যদি ইয়াত ভুল আছে হেৰি কৰক। কিন্তু জেনুইনলি কিছুমান বস্তুটো আমি অফিচ বনাবৰ কাৰণে বা PMY ঘৰ বনাবলৈতো আমি এতিয়া গছ কাটিব নোৱাৰোঁ। আমাৰ হাতত থকা ষ্টকখিনিৰ লগতে আমি বনাব লাগিব। সেইবোৰৰ কাৰণে কিন্তু আমি ৰিটেনলি দিছোঁ, অৰ্ডাৰটো দিছে। কিন্তু ইয়াত আপোনালোকে পঢ়ি জানিবই কি কাৰণৰ সেইটো দিয়া হৈছে। কিন্তু আমাৰ ইয়াত ইমানকৈ এনেকুৱা স্মাগলিং হৈছে, মানে মই কি ক'ম, মানে সকলোৰে হাত আছে ইয়াত, সকলোৰে হাত আছে, আমাৰ পাব্লিকৰো হাত আছে। গতিকে সাংবাদিক বন্ধুসকল আপোনালোকে একেবাৰে ষ্ট্ৰংলি হেৰি হওক, মনোবলটো বঢ়াই দিয়ক। আমাৰ বিটিআৰৰ স্বাৰ্থত, সকলো জাতি জনগোষ্ঠীৰ উন্নয়নৰ স্বাৰ্থত আমি যদি হেৰি নকৰোঁ, চাব এসময়ত কিন্তু ইয়াত এইটো যে বড়োলেণ্ড হয় নে নহয় আপোনালোকৰ নিজৰে সন্দেহ হৈ যাব। ঠিক আছে।